হ'ব লাগিব আৰু এটা কথা ফাইনালি মোৰ ইউটিউবত 1K সাবস্ক্রাইবার হৈ গ'ল এটো কাৰণে বহুত বহুত ধন্যবাদ 1K ফ্যামিলি লাভ ইউ অল তো গাইস 1K গাইস নমস্কাৰ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল দীপাঞ্জলিস ব্লগ তো গাইস কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল মোৰো ভাল আৰু সকলোকে গুড মৰ্নিং আৰু আজি চাও বহুত বেছি বৰষুণ দিছিল পুৰা গাছবিলাকত পাতত পুৰা পানী হৈ আছে আৰু পুৰা জংগল হৈছে আমাৰ এই ৰাস্তাটোত কাৰণ ইফালে আমাৰ কোনো ঘৰ চৰ না আমাৰ কত ৰাস্তাবোৰ অকমান ভিতৰত হয় তো গাইস এতিয়া বাজিছে 8:15 মোক ৰেডি হ'ব লাগিব আৰু এটা কথা ফাইনালি মোৰ ইউটিউবত 1K সাবস্ক্রাইবার হৈ গ'ল এটো কাৰণে বহুত বহুত ধন্যবাদ 1K ফ্যামিলি লাভ ইউ অল তো গাইস 1K পৰা 2K 3K কৰিব লাগিব এখন ডেইলি ব্লগিং কৰিম আৰু আপোনালোকে এনেকৈ মৰম সাপোৰ্ট কৰি থাকিব মৰম দি থাকিব তো বাৰু যিকে নহওক ৰাতিপুৱা মৰ্নিং ৱাক কৰি আপোনালোকৰ কথা পাতি আছো আৰু আজি ৱেদাৰটো একদম হেমেকা ৱেদাৰ বৰষুণ আহিব সেইকাৰণে মই ঘৰলৈ যাওঁ চাইকেনে ৰেডি হৈ অফিচলৈ যাওঁ তো বাৰু ব্লগ গাইস মোৰ লগত আৰু এইফালে চাওক ইমান ঘন জংগল হৈছে ৰাস্তাটো সো ব্লগ গাইস ঘৰলৈ মোৰ লগত আপোনালোকে তো সেই বন্ধু বান্ধৱীসকল এই ফুলপাহৰ নাম আপোনালোকে গম পায় নে ইমান ধুনীয়া সুবাস মানে স্মেলটো ইমান ভাল লাগে তো এয়া এটা কাণত লৈছে এনেকৈ আৰু এয়া গছজোপা আপোনালোকে চাওক বহুত বেছি ভাল লাগে বহুত মানে ফুলপাহ পিংক কালাৰৰ হয় আৰু ইফালে চাওক নদীত বাচ্চাবিলাকে সাঁতুৰি শিকি আছে আজি ৰাতিপুৱা আৰু আমি আমাৰ ঘৰৰ সন্মুখত নদী হৈ সাঁতুৰিব নাজানো আছে লাজ লগা কথা বাৰু যি কি নহওক আৰু ইফালে চাওক টমিয়ে আছে লগত আৰু ৰাস্তাটোৰ অৱস্থা নাই কাৰণ যোৱা কেইদিনমানৰ পৰা বহুত বেছি বৰষুণ দি আছিল আমাৰ ইপিনে আৰু আমাৰ ইপিনে চাওক কেনেকুৱা জংগল হৈ গৈছে এইফালৰ ৰাস্তাটো কাৰণ আমাৰ ঘৰটো অকমান মেইন ৰাস্তাৰ পৰা ভিতৰত সোমাই আহিব লাগে বাৰু এয়া চাওক সেউজীয়া পৰিৱেশ কাৰণো ভাল নালাগে এনেকৈ সেউজীয়া পৰিৱেশ ৰাতিপুৱা চাব পাৰিলে হয়নে এয়া ফুল আৰু এই ফুলপাহ বহুত প্ৰিয় হয় আৰু মই এই ফুলপাহ দি ডেইলি মানে পূজা কৰোঁ আৰু বাৰু যি কি নহওক খোজ কঢ়া হৈ গ'ল এতিয়া ঘৰৰ ভিতৰলৈ সোমাই যাওঁ গাইস আৰু এটা কথা মোৰ মনত পৰিল মোৰ ইউটিউবত 1K সাবস্ক্রাইবার হোৱাৰ কাৰণে মই পইচা পাম নেকি বাৰু তো এই কথাটো মই আপোনালোকৰ লগত অকমান পিছত ডিসকাশন কৰি আছো ঘৰলৈ গৈ ৰেডি হৈ ভাত খাই তো বলক মই গৈ আছো অফিস আৰু ৰেডি হলো খালো অকমান খাই এতিয়া গৈ আছো তো বলক গাইস মোৰ লগত আৰু আজি ৰাস্তাটো বহুত লেতেৰা হৈছে আমাৰ বৰষুণ দিয়াৰ কাৰণে বাৰু তো বলক আৰু গাইস মোৰ ব্ৰেক টাইম হৈ গ'ল ফাইনেলি আৰু এতিয়া গৈ আছো ঘৰত ভাত খাবলৈ বহুত বেছি ভোক লাগিছে আৰু কিনিছো এটা আইসক্ৰীম কাৰণ বহুত আইসক্ৰীম খাব মন গৈছিল ফ্ৰুট ককটেল মানে সব ফ্ৰুটছৰ হয় মিক্স আইসক্ৰীমটো দেখাত ভালে লাগি আছে বাৰু আগতে খোৱা নাছিলোঁ তো এয়া গৈ আছো খোজকাঢ়ি অকলে বাৰু ছাতিটো অফ কৰি লৈছো কাৰণ এতিয়া বৰষুণ নাই অকমান ৰখিছে আৰু এয়া চাওক আইসক্ৰীমটো কালাৰটো ইমান ধুনীয়া সো বহুত ভাল লাগিল আৰু ইফালে চাওক অকমান ৰেষ্ট লৈ আছো কাৰণ বাহিৰত বহুত বেছি বৰষুণ দি আছে ভাত খাই বলক আপোনালোক মোৰ ভাত খোৱা হৈ গ'ল আৰু ইমান বৰষুণ দি আছে চাওক আপোনালোক মই অফিচৰ কাৰণে ওলালোঁ কিন্তু বহুত বেছি বৰষুণ দি আছে তো ভাবি আছোঁ কেনেকৈ যাম আৰু মই অফিচৰ পৰা দুপৰীয়া একচুৱেলি ভাত খাব ডেইলি আহোঁ ঘৰত তো আজিও আহিছিলোঁ কিন্তু আজি বেয়াকৈ ফাঁচি গ'লোঁ তো কি কৰোঁ এতিয়া আজি ৱেদাৰটো হ'ল বহুত বেছি ধুনীয়া কাৰণ কেইদিনমানৰ পৰা বহুত বেছি বৰষুণ দি আছিলে সো গাইস মোৰ 1K সাবস্ক্রাইবার ফাইনালি কমপ্লিট হৈ গ'ল এটো কাৰণে মোৰ বহুত বেছি ভাল লাগিছে বাৰু বহুত ধন্যবাদ আপোনালোক সকলোকে কিন্তু বাৰু মই পইচা পাম নে নাই তো এতিয়া মোক বহুতে কোৱেশ্চন মানে সুধিব কমেন্ট বক্সত হয় একচুৱেলি মই পইচা নাপাম কাৰণ মোৰ 1K সাবস্ক্রাইবার কমপ্লিট হ'লেও মোৰ 4000 যেটো মানে ওয়াচ টাইম কমপ্লিট হ'ব লাগে হেতু হোৱা নাই সেইকাৰণে মই পইচাটো এতিয়া নাপাম বাৰু হেতু যেতিয়া মোৰ কমপ্লিট হৈ যাব 1K সাবস্ক্রাইবার 1K সাবস্ক্রাইবাৰটো কমপ্লিট হৈ গৈছে 4000 ওয়াচ টাইম তেতিয়া মই পইচা পাবলৈ আৰম্ভ কৰিম ইউটিউবৰ পৰা তো গাইস আপোনালোকে এনেকৈ সাপোৰ্ট কৰিব মোক আৰু এয়া চাওক আমাৰ চাৰিওফালে কিমান জংগল হৈছে গৰুবিলাকে পুৰা খাব আহিছে ইয়াতে বৰষুণ পৰিলে মানে এনেকুৱা জংগল হয় আমাৰ এইফালে আৰু তো বাৰু এতিয়া মই ঘৰলৈ যাওঁ যাই কিনে ভাত খাওঁ তো বলক গাইস আপোনালোকে মোৰ লগত তো আজি ৰাতি খালো এয়া সিদ্ধ বুট অকমান জ্বালা আৰু নিমখ দি আৰু লগতে খালো দালিয়াৰ খিচিৰি তো বাৰু গাইস মই অকমান খালো ফল মূল আৰু লগতে খালো দালিয়া তো আজিৰ ব্লগটো ইয়াতে সামৰিলো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব